এই ভোলা বল বল ভেলা বান্ধিব যাব লাগে। ৰ'বা ৰ'বা গৈ আছো। মেগী বনাব। আৰু কোনোবা আহিছে নে লগত নে অকলে আহিছা? হা হা মই অকলে আহিছো। ঐ টিকুহঁতক লৈ যাম হা। ঐ ভেলা বনাব যাব ব'লা। ঐ ভেলা বনাব যাম ঠিকেই, কিন্তু খানা পাতিব লাগিব। ভেলা বনালেতো খানা হ'বই না। এই তহঁতে খানা সহকে খায় এই হা অসমীয়া সংস্কৃতিটো ৰক্ষা কৰাচোন। খানা খালে কি ভেলা হয় নেকি? এনে ভেলা বনাব নোৱাৰি? খানাটো হ'বই, ইমান টেনশ্যন ল'ব লগা কি কথা আছে? ভেলা বনালে খানা হয়েই। আমাৰ অসমীয়াৰ এইটোৱেই পৰম্পৰা। এই ভেলা বনোৱা, বাঁহ বেচা আৰু খানা খোৱা। বল বল এতিয়া দেৰি কৰিব নালাগে। ব'লা ব'লা। ঐ কণ্টিলো ক'ত আছা? এই বিহু আহি পালেহি, তহঁতৰ কি মেজি এটা বনাবলৈ সময় পোৱা নাই? বোপা অসমীয়া সংস্কৃতিটো ৰক্ষা কৰ, তহঁতে মেজি এটা বনা। লগৰ ল'ৰাকেইটাকো লগত লোৱা আৰু মেজি বনোৱা ব্যৱস্থা এটা কৰা। দেউতা আমি মেজি বনাবলৈ আহিছোঁ। ভোলাহঁতক লগত লৈ আজি আমি মেজি এটা বনাবলৈ ওলাইছোঁ। দে তহঁতে আৰম্ভ কৰ, আমি তহঁতক সহায় কৰি দিম দেই, টঙল চঙল তুলাই দিম। কাকনো ফোন কৰি আছা তই বোপাই? দেউতা মই ভেলা বনাবৰ কাৰণে কণ্টিলোক কৈছোঁ ফোন কৰি, সিহঁতক ভেলা এটা বনাব কৈছোঁ। বোপাই সিহঁতেনো আৰু কি ভেলা বনাব, সৰু সৰু এটা হ'লেও বনাই থাক। অসমীয়া সংস্কৃতিটো ৰক্ষা কৰক। আমাৰ দিনত আৰু কিমান যে ডাঙৰ ডাঙৰ ভেলা বনাইছিলোঁ, এতিয়া আৰু তেনেকুৱা যোগাৰো নাপায়। এতিয়াতো কি কৰিব সিহঁতে সৰু সৰু চলি। দেউতা আপুনি এতিয়া অলপ বহক, মই বিহুৰ বজাৰ কৰিব লাগিব নহয়, তালৈ বজাৰলৈ অলপ ওলাই যাওঁ। যোৱা তেনেহ'লে বোপাই যোৱা। ভেলাটো কিন্তু মস্তি লাগিছে দেই আমাৰ। কোনে বনাইছে ভেলা? আমিহে বনাইছো। ভাল দেখাটো হ'বই লাগিব। আমাৰ ভেলা হলে হলে হলে। দে এবাৰ ধৰিবি মোৰ পিছে পিছে হা। কোনা কাটা হুইছ, খোপা খোলা হুইছ, কাণটিত লালে হুইছ, কাণটিত লাগে হুইছ, ৰঙা শাৰী হুইছ, দেহে টাইবোৰ হুইছ, শ্বশুৰ বাৰী।